আৰু এতিয়া আমি ক'ত গৈ আছো? আমি মানে সাডেন প্লেন বনিল ন আজি সাডেন প্লেন বনি আমি এতিয়া মানে চান্দুবি সাইডে গৈ আছো এক্সাইটেড না ফুল এক্সাইটেড কিন্তু কিমান টাইম লাগে ঠিক নাই দুটা দেখাই আছে ন আকৌ চাহ খাবলৈ আমি আছে একো মানে খালি ওটছ অকন খাই আহিছো আমি এতিয়া মানে ধুমাধুম বনাইছো আৰু লৈ আহিছো লগত আৰু কৰবাত চাহ একাপ খাই লওঁ তেতিয়া ভালকে কথা পাতিম ন আমি আজি মানে আমাৰ সাডেন প্লেন বনিলে আৰু সেইটো কাৰণে মানে ৰাতিপুৱা ভাবিলো দেওবাৰ হয় আৰু নতুন গাড়ীখন চলোৱাই নাই আমাৰ নতুনখন আমি আগৰখনে চলাই থাকো ইমান সেইটো কাৰণে ভাবিলো আজি চান্দুবি সাইডে যাম দেওবাৰ হয় ঘৰতে অলপমান কিবা কিবি বনাই আনিছো গোটেই জাৰ্নিটো দেখাম আৰু অলপমান আহোঁতে আৰু ফুৰি কৰি আহিম দিনটো এনেকে লাগিছে ভোকো লাগিছে মানে আমাৰ আহা ওলোৱা দেৰি হ'ল ন তোমাৰ ওলাই নহয় আৰু মোৰ মানে কাম কৰি হোৱা নাই তুমি এনেই ওপৰত বহি আছা মই ওপৰত বহি আছো দিয়া মই ওপৰত বহি বহিয়ে চলাই আছো দিয়া ওপৰত তুমি বহি আহিছা আৰামছে বাই আৰু এইফালে মই দূৰ দূৰণিৰ ট্ৰেইন দেখাই নাই মানে আমি আহিলো বেলেগ আমি গুৱাহাটীৰ পৰা আহিলো এই ট্ৰেইন আহিছে বাৰু ফাইনেলি এই ট্ৰেইন আহিছে কাৰণে ৰাস্তা ৰখাই থৈ দিছিলে আমি মানে গুৱাহাটীৰ পৰা বহুত আঁতৰত ওলাই আহিলো এতিয়া গুৱাহাটীখন পাৰ হৈ আহিলো আৰু আমি চান্দুবি সাইডে গৈ আছো মেপত এইটো ৰাস্তা দেখালে শ্বৰ্টকাট হ'ব বুলি চাওঁচোন চান্দুবি আজিলৈকে মই মানে গৈ পোৱা নাই হে একদম পুৰা গাঁৱৰ এৰিয়া আৰু ৰাস্তাটো মানে বহুত ধুনীয়া হয় খালি এতিয়া বেছিকৈ গছ গছনিবিলাক সেউজীয়া হৈ থকা নাই বাবে ইমানো ধুনীয়া লগা নাই যেতিয়া লাহে লাহে এপ্ৰিল মাহৰ পিছত হ'ব বাৰিষা আহিব হয়তো আৰু ধুনীয়া লাগিব এতিয়া অলপ ধূলি হৈ আছে আৰু মই পুৰা চলাই গৈ আছোঁ আৰু নতুন গাড়ী এক্সপিৰিয়েঞ্চ মজা একদম ৰিভিউ দিব কৈ আছিলে চবেই ৰিভিউ এটা দিম বেলেগে এতিয়াও চলাই ভালেই লাগি আছে নেক্সনখনত চলাইতো বেছি কমফৰ্টেবল আছিলে সেইখন কিন্তু এইখনো বহুত ভাল গাড়ী আৰু এতিয়া ধুনীয়া ৰাস্তা পাইছোঁ ভাবিছোঁ অকণমান ৰখি লওঁ ৰখি অকণমান ৰেষ্ট লৈ যাওঁ তো অকণমান দূৰ আছে 20 কিলোমিটাৰমান আছে আৰু এই ৰাস্তাটো যিসকলে অহা যোৱা কৰে জানে আৰু এই ৰাস্তাটো বহুত ধুনীয়া লাগিছে মানে দেখি সেইটো কাৰণে ভাবিলোঁ দুটামান ফটো দুইটাই উঠি লওঁ আৰু ড্ৰোনখন পাৰিলে উৰাম হাই ড্ৰোনৰ শ্বটটো লগাই দিম ড্ৰোনখন উৰাম যদি ভাল হয় শ্বটকেইটা ড্ৰোন তাৰপিছত আকৌ এই সেউজীয়াৰ মাজে মাজে চাহ বাগানৰ মাজে মাজে আমি আকৌ আগবাঢ়িলোঁ আমাৰ ডেষ্টিনেশ্যনলৈ আৰু বেছি টাইম নাই আৰু গৈ পামেই আৰু অহা মানে দেৰি হৈ গ'ল পাবলৈ হৈছে আৰু ন আৰু পামেই আৰু অকণমান বেছি দেৰি নহয় আৰু বেছি দেৰি এতিয়া 2:30 বাজিলে ন মই 3:30 বাজিলে বুলি ভাবিছিলো 2:30 বাজিলে এতিয়া আৰু এতিয়া পাবলৈ লৈছো কেনেকুৱা আৰু এনেকৈ আহিলে ইয়াৰ সোঁফালেই লিখা থাকিব ৱেলকাম টু চান্দুবি পিকনিক স্পট সেইটো ৰাস্তা দিয়ে আপোনালোকে সোমাই আহিব আৰু এটা কথা মানে আমাৰ জমনিয়ে হ'ল আমি মানে নাজানো যে আইডি প্ৰুফ লাগে ইয়াত আকৌ মানে এন্ট্ৰি ফিজো লাগে এন্ট্ৰি ফিজটো বাৰু হৈ গ'ল কিন্তু আইডি প্ৰুফ মানে একো নানিলো আৰু মোবাইলত ছাৰৰ তাত আছিলে কিন্তু আকৌ ডাউনলোড কৰিবলৈ দেখুৱাবলৈকো ইয়াত নেটৱৰ্ক নাপায় মানে এনেকুৱা অৱস্থা আমাক কৰবালৈ গ'লে কিবা কিবি হয়ে আৰু ন আমাৰ এন্ট্ৰি ফিজটো কিমান ল'লে কৈ দিয়া আমাৰ 150 টকা ল'লে ইয়াত লিখা আছে কাৰ কি মই আপোনালোকক দেখুৱাই দি আছো ভালকে ৰ'ব এয়া বাইকৰ কাৰণে 20 টকা কাৰৰ কাৰণে 150 আমাৰ 150 লৈছে বাছৰ 500 এয়া আপোনালোকে ভালকে চাই ল'ব আৰু আমি মানে আহি পালো আহি পাই এতিয়া সোমাইছো ইয়াতে আজিলৈকে আহি পোৱা নাছিলো আমাৰ তাতকে ইমান ভাল নহয় আমাৰ ফালে এই নামেৰি সাইডত গ'লে ভালকে আমি নদীৰ পাৰত বহি পিকনিক খাব পাৰো এইটো আৰু এনেই গছৰ তলত এনেকে বহি খাব লাগে আৰু তাকো এইফালে যে আছে এইফালে এই লেকটো পাৰত সেই লেকটো পাৰতো খাব নিদিয়ে এইফালে ফেঞ্চিং লগাই থৈ দিছে তাৰ আগত যাব নোৱাৰে তো আমি কি কৰিছো সেইফালে আমাৰ গাড়ী ৰাখিছো আৰু এয়া পুৰা খানা আমাৰ উলিয়াই আছে কি খানা আছে দেখাই আছো ৰখক উলিয়াই আছে এয়া চিকেন এইটো এফালে তো পোলাও তাৰ লগতে কি আছে চিকেন পোলাও আৰু চিকেন চিকেন কি বনাইছে কৈ দিয়া পোলাও আৰু চিলি চিকেন নাই ইমানেই আজি মানে জল্দি হ'ল যে নহ'লে আৰু খালো হয় ন কেনেকুৱা হৈছে টেষ্টটো তুমিহে ক'বা এতিয়া মই বনাইছো মইতো ভালেই পাইছো তুমি কোৱা মজা হৈছে মই লৈ আছো খাই আছো ন কেতিয়াবা এনেকেও আহিব লাগে সদায় আৰু কিমান আৰু চহৰৰ হাই হুলস্থুল অফিচ ইয়াতে ব্যস্ত থাকিম খোৱা বোৱাটো হৈ গ'ল বাৰু ন ভাল লাগিলে খাই এতিয়া অকণমান মানে নেচাৰৰ মাজত বহোঁ আৰু এইফালে অলপ বহিব পৰা জেগা আছে এইখিনিতে বহিম চাগে কাৰণ ছানছেট হ'ব আৰু অকণ পিছত ছানছেটৰ অকণমান ফটো ভিডিঅ' উঠাম ন ড্ৰোনখন উৰাব লাগিব আকৌ এবাৰ যদি পাৰোঁ এই ড্ৰোনৰ চাউণ্ডটো ইয়াতে আহিলে আপোনালোকে ব'টিঙো কৰিব পাৰে নাৱত উঠি ইটো পাৰিলৈ যাবও পাৰে আমি উঠা নাই আৰু কাৰণ এতিয়া যিহেতু সময়ো নাই একদম আমাৰ অহা দেৰি হ'ল
হয় আমি ইচ্ছা কৰা হ'লে উঠিব পাৰিলোঁ হয় বাৰু বাৰু যি কি নহওক আমি ড্ৰোনখন উৰাওঁ ড্ৰোন উৰাই আছে মজা মজা ক্লিপ দি আছে এতিয়া ছাৰে এতিয়া মানে ভালকৈ আহিব অলপমান টেকনিকবিলাক মানে শিকি আছোঁ ন আগতে ইমান নাজানিছিলোঁ যে এতিয়া আৰু এবাৰ উৰাই আছোঁ বতাহ দি আছে বহুত ওপৰলৈকে গৈছে আকৌ নমাই দিওঁ নাপা কাহলৈ উৰি সপোন ৰঙেৰে বেৰা পাতো পুৰণীয়া মনক কিয় যে বান্ধিব নোৱাৰো আজি যে ডাৱৰৰ ফুলনিত আমি উমলো ডাৱৰৰ ফাকে ফাকে আজি লুকা ভাকু খেলো কেনেকুৱা লাগিল দিনটো আজি ভাল লাগিলে আৰু সদায় সদায় আৰু কিমান ৰুমৰ ভিতৰত সোমাই থাকিম ভাবিলোঁ তোমাক অলপমান ফুৰাই লৈ আহোঁ আৰু দেওবাৰ বুলি তাতে বাকী মজা বাকী ঠিকে আছে খালি অলপ ধূলি ধূলি হৈ আছে ন অশান্তি লাগিছে মই ভৰি বগা হৈ গ'লো গোটেই সেইটো কাৰণে অলপ ধৰক এপ্ৰিলৰ পিছত এনেকুৱা এতিয়া খৰালি মাহত অকণমান ধূলি হৈ থাকে আৰু ইয়াতে বহি কৰি খাবলৈ আৰু সেয়াই আৰু ইটো চাইডে খাব লাগে ফেঞ্চিং দি থোৱা আছে এইফালে আহিব নিদিয়ে মানে বাকী ড্ৰোন কেইখন উৰালোঁ কেনেকুৱা আহিছে শ্বৰ্টকেইটা কমেণ্ট কৰিবচোন মোৰতো নিজে বহুত খুচ আৰু ড্ৰোনখন কিনি তোমাৰ ময়ো ছানছেট হ'ব বুলি ৰখি আছিলোঁ অকণমান ছানছেট হ'বলৈ হৈছে আৰু কিন্তু ইয়াৰ পৰা সোনকালে ওলাই যাব লাগিব কাৰণ ৰাস্তাটো মানে হাতী অহা যোৱা কৰা পথ বুলি লিখা আছিলে মই শুনিছিলোঁ ইয়াতে সেই ৰাস্তাকেইটাত হাতী আহে গতিকে আন্ধাৰ হোৱাৰ আগত আমি ওলাই যাব লাগিব আৰু এয়া মেডামে একদম পূৰা ফটোৰ প'জ চ'জ দি আছে আৰু দুখনমান ফটো উঠাই দিছোঁ নাৱত বহিও বোলে ফটো উঠে তো পূৰা ফটো ভিডিঅ'ৰ পূৰা প'জ চলি আছে এতিয়া আমি ওলাই যাওঁ সোনকালে ইয়াৰ পৰা এতিয়া 5টা বাজিব হ'ল আমি খালোঁ তাত অলপ সময় টাইম স্পেণ্ড কৰিলোঁ ছানছেট চালোঁ আৰু এতিয়া আমি ঘৰ গৈ আছোঁ ন 7:30 মানত পাই যামগৈ চাগে আজি মানে ইণ্ডিয়া আৰু চাউথ আফ্ৰিকা খেলো আছে ন সোনকালে পাব লাগিব সেইটো কাৰণে সোনকালে আহিছোঁ আকৌ খেল ছাৰৰ খেল বুলি ক'লে মানে পগলা হৈ যায় আমাৰ ছাৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি যাবচোন অঁ কৰি যাব দেই বহুত কম আছে আমাৰ ন